হাই গাইজ, মই আপোনালোকক কালি দেখুৱাইছিলোঁ সপ্তমী পূজাখন ৰাতি আৰু ৰাতিপুৱা মই আপোনালোকক দেখুৱাইছিলোঁ। আৰু মই আপোনালোকক আজি দেখুৱাম অষ্টমী পূজাখন কেনেকুৱা হৈছে আজি ৰাতিপুৱাৰ নে দুপৰীয়াৰ ভাগখিনি, আৰু আপোনালোকক মই দেখুৱাম ৰাতিৰ ভাগখিনি কেনেকুৱা হৈছে। সেই তাৰ আগতে আমি আপোনালোকক দেখুৱাই আছোঁ এখনি সুন্দৰ ঠাই। আপোনালোকে চাই থাকক মোৰ লগত। এই ঠাইখিনি আপোনালোকে চাব পাৰে, কি এটা সুন্দৰ ঠাই। চাই লওক আপোনালোকে, ইয়াত থাকিয়ে ভাল লাগে। এইডাল আমাৰ তেতেলীৰ গছ, য'ত মানৱ থিয় হৈ আছে তাৰ ওপৰত তেতেলী গছ আছে, সেই তেতেলী গছৰ তলত আছে। আপোনালোকে চাই লওক, এইটো নদী মানে পুখুৰী যাওকচোন, আৰু সেই চাংখনত মানুহে বহি কিনে মাছ মাৰিব পাৰে। আমাৰ দাদাহঁতে পানী আনিব আহিছে, পানী নিব। আৰু মই আপোনালোকক এটা মন্দিৰ দেখুৱাই দিছোঁ। এইটো কি কয় মানৱ, এইটো মন্দিৰটোৰ নামটো বাৰু মই নাজানো, কাৰণ কি ইয়াত লেখায়ো নাই। তো কিবা এটা মন্দিৰ আৰু ভগৱানৰে মন্দিৰ। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ অষ্টমী পূজাখন কেনেকুৱা হৈছে দুপৰীয়াৰ ভাগত, মানে ৰাতিপুৱাৰ ভাগত, আৰু ৰাতিৰ ভাগতো কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ কেইটামান লগ আহি আছে ধলিবাৰৰ পৰা, সিহঁতো আহি লওক। তাৰপিছত আমি আৰম্ভ কৰিম অষ্টমী পূজাখন চাবলৈ। চ' গাইজ, মই আপোনালোকক যেনেকৈ কৈছিলোঁ তেনেকৈ মোৰ লগ কেইটামান আহি পালে ধলিবাৰৰ পৰা। এইটো নিখিল শৰ্মা, আৰু বাকীকেইটা আগত গৈছে। এইকেইটা, এটা বাস্তৱ, এটা প্ৰাঞ্জল, এটা অখিল, আৰু মানৱে টেষ্ট ড্ৰাইভিং কৰি আছে। বাৰু ইয়াৰ মুখখন মই এতিয়া দেখুৱাব নোৱাৰিম, মই আপোনালোকক ইয়াৰ মুখখন পূজাত দেখুৱাই দিম। আপোনালোকে চাই থাকক। মই আপোনালোকক এটা বিশেষ বস্তু দেখুৱাই দি আছোঁ। আমাৰ এতিয়া বেছিমাৰিত তেল ডিপু এটা আহিছে, যাতে নহিৰাৰ মানুহে আৰু বেলেগক যাব নালাগে তেল ভৰাব। মই আপোনালোকক দেখুৱাই দিছোঁ তেল ডিপুটো। এয়া চাই লওক তেল ডিপু। এতিয়া নহিৰাৰ মানুহ আৰু গুইমাৰা মানুহ, বেছিমাৰি, ধলিপাৰ এইবিলাকৰ মানুহ আৰু বেলেগক যাবলৈ নালাগে গাইজ, ইয়াতে ভৰাব পাৰিব তেল। এটা প্ৰব্লেম, তেল ডিপুটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, 2 দিন পিছত আৰম্ভ হ'ব। টেনশ্যন নাই, মানুহে ইয়াতে তেল ভৰাব পাৰিব আমাৰ ওচৰৰ পাজৰখিনি, আৰু বিজয়নগৰ মিৰ্জালৈ যোৱাৰ প্ৰয়োজন নাই। তো মই আপোনালোকক দেখুৱাই আছোঁ অষ্টমী পূজাখন। চাই থাকক মোৰ লগত আৰু এনজয় কৰক আজিৰ অষ্টমী পূজাখন। গাইজ, আমি এতিয়া পূজালৈ আহি পালোঁ, আৰু অষ্টমী পূজা আমাৰ পূজাখনৰ আপোনালোকক মই গেটটো দেখুৱাই দি আছোঁ। আমাৰ গেট যিটো দিছে ইয়াত চাই থাকক গাইজ, গেটটো চাই লওক আপোনালোকে। আপোনালোকক গেটটো দেখুৱাই দিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ আজি অষ্টমী পূজাৰ দিনত কিমান মানুহ হৈছে, দোকান পোহাৰবিলাক। আৰু মই আপোনালোকক অলপমান প্ৰতিমাখনো দেখুৱাই দিম। প্ৰতিমাত থকা পূজাৰী মানে বামুণমলীয়া সংগীতজন আমি ইয়াৰ দেখুৱাই দি আছোঁ। তো চাই থাকক আপোনালোকে। মই আপোনালোকক দেখুৱাই দি আছোঁ দোকান পোহাৰবিলাক। চাই লওক, এয়া চাই লওক, দোকান পোহৰেই পোহৰ, দোকানেই দোকান। এয়া চাই লওক গাইজ, কণী ঘুনি বনাইছে। এয়া মিঠাইৰ দোকান গাইজ। তো গাইজ, মই আপোনালোকক দেখুৱাইছোঁ প্ৰতিমাখন, আৰু তাত মানুহ আজি কিমান চাই লওক। এইবিলাক ধুনীয়া মানুহেই মানুহ, আৰু আমাৰ ৰাতিত গ'লে আৰু মানুহ হ'ব বেছিকৈ। কালি আৰু মানুহ হ'ব, কালি মই আপোনালোকক আৰু নৱমীও দেখুৱাম। সেনেকৈ চাই থাকক। আজি চাওক, মানুহ চাওক গাইজ। লগ কেইটা আহি পালে। আমাৰ এতিয়া পূজাত আজি কি কি মাতিছে মই আপোনালোকক জুম কৰি দেখুৱাই দি আছোঁ। এয়া চাওক, ৰাধা কৃষ্ণ মহিলা চৈতালী নাম দল মাতিছে, আৰু ইয়াত আছে আধ্যাত্মিক চিত্ৰ প্ৰদৰ্শনী। আপোনালোকে চাই থাকক। মই আপোনালোকক দোকান পোহাৰবিলাক দেখুৱাই দিলোঁ। এইবাৰ আপোনালোকক মই দেখুৱাই আছোঁ প্ৰতিমাখন, পূজাৰীবিলাক দেখুৱাই আছোঁ। চাই থাকক মোৰ লগত। নিখিল শৰ্মা, নিখিল শৰ্মা। এতিয়া আপোনালোকক আমি দেখুৱাই আছোঁ পূজাৰীবিলাক, প্ৰতিমাখন দেখুৱাই আছোঁ। চাই থাকক মোৰ লগত। মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰতিমাখন আৰু পূজাৰীবিলাকক। চাই থাকক নিখিল আৰু মোৰ লগত। এইটো আমাৰ ছাৰ, ছাৰে আমাক পঢ়ুৱাইছিল।
ছাৰৰ নামটো হৈছে ধীৰেন কুমাৰ। ছাৰ আপোনাৰ পূজাখনত ছাৰ কেনেকুৱা এটা অনুভৱ হৈছে? ভালে লাগিছে, বছৰে বছৰে হয়, গতিকে পূজা থাকি বেয়া লগা নাই আৰু ঠিকে আছে। পূজাখনে ৰাইজৰ ঐক্যতা আনে, শান্তি আনে, সম্প্ৰীতি আনে, সেয়াই আৰু। গাইজ মই আপোনাক দাদা অলপমান পূজাখনত কাম কৰি কেনে পাইছে কৈ দিব। মোৰ একদম নিজা দাদা অলপমান কিবা অলপমান কৈ দিয়ক। এতিয়া পূজাতে ব্যস্ত হৈ আছোঁ। এতিয়া এওঁ কিবা এটা ফলমান চলমান কিবা এটা উঠাই আছে, এতিয়া মইতো ইমান নাজানো, তথাপি চাই আছোঁ আৰু। দাদা ইমান এটা নাজানে, তথাপি আপোনালোকক অলপমান পূজাৰ বিষয়ে কৈছে। পূজাখন ভাল হৈছে। মই আপোনালোকক প্ৰতিমাখন ভালকৈ দেখুৱাই দি আছোঁ। এয়া চাই লওক, এইখন প্ৰতিমাখন, এয়া মোৰ দাদা হয়। গাইজ মই আপোনালোকক আৰু দেখুৱাই আছোঁ বহুত কিবা কিবি আজি অষ্টমী পূজাৰ দিনৰ ভাগৰ বস্তু। গাইজ মই আপোনালোকক ৰাতিপুৱাৰ পৰিস্থিতি দেখুৱাই দিছিলোঁ পূজাখনৰ, আৰু মই আপোনালোকক এতিয়া ৰাতিৰ পৰিস্থিতিটো দেখুৱাই আছোঁ। ৰাতি কিমান মানুহ হৈছে, অসীম মানুহ, বহুত মানুহ। পূজাখন কেনেকুৱা হৈছে, ৰাতিৰ পূজাখন মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মোৰ লগত থাকক আৰু এনজয় কৰক। বলক মই আপোনালোকক পূজাখন দেখুৱাই আনো। গাইজ মই আপোনালোকক দেখুৱাই আছোঁ ৰাতিৰ পৰিস্থিতিটো। ৰাতিৰ মানুহ অগণন মানুহ ইয়াত, চাই থাকক মোৰ লগত। এয়া চাই লওক গাইজ, এয়া মীনা বজাৰখন কালিও দেখুৱাইছিলোঁ আপোনালোকক, আজিও মই দেখুৱাই দিছোঁ। আৰু মানুহ দেখুৱাই আছোঁ, এয়া দীপু কলিতা। চাই লওক অগণন মানুহ গাইজ। মানুহে মানুহ, ভৰি দিবৰ খোজ নাই। গাইজ মই আপোনালোকৰ নামৰীয়াৰ অলপমান নাম আৰু কেনেকুৱা নৃত্য সিহঁতে কৰিছে আপোনালোকক মই দেখুৱাই দি আছোঁ। তো চাই থাকক মোৰ লগত, নিখিল আৰু মোৰ লগত আপোনালোকে চাই থাকক আৰু উপভোগ কৰি থাকক। আপোনালোকক মই দেখুৱাই আছোঁ মানুহৰ ভিৰ বহুত, তাৰো পৰিস্থিতি আপোনালোকক দেখুৱাই আছোঁ। ৰাতিৰ পৰিস্থিতিটো, ৰাতিৰ মানুহ মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া নামৰীয়াবিলাকে কেনেকৈ নৃত্য কৰি আছে, সিহঁতৰ কামবিলাক কেনেকৈ সকলোমে কৰি আছে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মোৰ লগত থাকক আৰু এনজয় কৰক, চাই থাকক। মই আপোনালোকক দেখুৱাই দিলোঁ নামৰীয়াবিলাকে কেনেকৈ সিহঁতৰ নৃত্য পৰিৱেশন কৰি আছে। মই আপোনালোকক এতিয়া আৰু অলপমান মানুহ দেখুৱাই দিওঁ, কিমানবিলাক মানুহ হৈছে আজি অষ্টমী পূজাত। কাইলৈ আৰু মানুহ হ'ব, দেখুৱাই দি আছোঁ। এয়া পৰশে অলপমান কিবা ক'ব, পৰশে এতিয়া নকয়। তো মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পূজা হৈছে অষ্টমী পূজাখন, চাই থাকক মোৰ লগত। এয়া চাই লওক গাইজ, কিমানবিলাক মানুহ, ৰাসৰ সমান মানুহ। I just can't let you go. Lord knows. এইটো মোৰ লগ, নামটো কৈ দি। মৃদু ভাই, মৃদুস্মান মিশ্ৰ হয়, আমি এনেই মৃদু ভাই বুলিয়ে মাতিছোঁ। অলপমান পূজাখনৰ অনুভৱটো ক'ব যে পূজাখন ইমান দিনৰ মূৰত হৈছে, 2 বছৰ মূৰত। কেনেকুৱা হৈছে পূজাখন, কেনেকুৱা লাগিছে আপোনাৰ? চ' গাইজ আমি এতিয়া অলপমান খাবলৈ আহিছোঁ, অৰ্ডাৰ দিছোঁ আমি চিকেন পকৰি, আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাই লওক চিকেন পকৰি, নিখিল, মই আৰু মানৱ। এয়া নিখিল, এয়া মানৱ। আমি এই দিনতে এতিয়া চিকেন পকৰি খাম। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ অলপমান অষ্টমী পূজাখন ভালকৈ দেখুৱাম। দেখুৱাইতো আছোঁৱে, কষ্ট কৰিয়ে আছোঁ। আপোনালোকে অলপমান সহায় কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোক, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ বাবে কষ্ট কৰিম, অসীম কষ্ট কৰিম, চাই থাকক। চ' গাইজ আপোনালোকে বেয়া নাপাব, আজি ইয়াত পূজাত অগণন মানুহ, দগৰি মানুহ হৈছে। আপোনালোকক মই ভিডিঅ'টো হিট কৰিম বুলি ভাবিছিলোঁ, কিন্তু মই হিট কৰিব নোৱাৰিলোঁ ভিডিঅ'টো, কাৰণ ইয়াত খোজ দিব যাব জাগা নোহোৱা হৈ গৈছে। অগণন মানুহ, ইমান মানুহ, সেইবাবে আজি ভিডিঅ'টো ইমান এটা ভাল নহ'ল। আৰু আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমি কালি লগ পাম নৱমী পূজাৰ ব্লগত।